আমি বৰ্তমান এতিয়া শিৱসাগৰ দৌলৰ ফ্ৰণ্টত আছোঁ। ইয়াত প্ৰটেষ্ট হৈ আছে। চ' গাইজ হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জেডিছ ব্লগ। আজি ষ্টাৰ্টিংটো এনেকেই হৈছে। আজি মই শিমলুগুৰিত আছোঁ, শিমলুগুৰিৰ বালিঘাটত আছোঁ। মাৰ লগত আহিছিলোঁ মই ইয়ালৈ। মাৰ বজাৰ অলপ কৰিব আছিলে আৰু কিবা চেকআপ এটা কৰিব আছিলে। চ' মই মাৰ লগত আহিলোঁ ইয়ালৈ। এতিয়া মা আণ্টি এগৰাকীৰ ঘৰত সোমাইছে, ময়ো ইয়াত তলতে আছোঁ। মই ওপৰতে আছিলোঁ। চ' কিন্তু এতিয়া ভিডিঅ'টো বনাওঁ বুলি এনেকৈ তললৈ আহিলোঁ। চ' এতিয়া আমি বজাৰ অলপ কৰি কিনে যাব লাগিব ঘৰ। আৰু মোৰ আৰু এটা কাম হ'ল কি, মোৰ আজি লগৰখিনিয়ে ফোন কৰিলে যে আজি মই আগতে য'ত পঢ়িছিলোঁ শিৱসাগৰ জুনিয়ৰ কলেজ এইচ এছ পঢ়িছিলোঁ তাত যিটো হোষ্টেলত মই আছিলোঁ তাৰ লগৰখিনিয়ে আজি মানে ৰিউনিয়ন টাইপ আৰু এনেকৈ লগ পাম বুলি ভাবিছোঁ। লগ কৰোঁ এইটো বহুত দিন লগ কৰা নাই, কৰোণা চিটুৱেশ্যন হৈ আছিলে। কৰোণাৰ কাৰণে ইখন ডিষ্ট্ৰিক্ট যাবও পৰা নাছিলোঁ। চ' আজি আমি শিৱসাগৰ যাম, মানে আমি লগ কৰিম শিৱসাগৰ দৌলতে লগ কৰিম চাগে। তাৰপিছত কি হয় দেখা যাব আৰু এতিয়াতো ক'ব নোৱাৰিছোঁ মই। যাওঁ, কিবা খোৱা মেলা হয় চাগে, পাৰ্টি চাৰ্টি কিবা এটা কৰিব লাগিব আৰু সৰু সুৰা। যিমান পাৰোঁ ইয়াৰ পৰা সোনকালে ঘৰলৈ যাওঁ, ঘৰৰ পৰা আকৌ মই ঘূৰিব লাগিব শিৱসাগৰলৈ। গধূলিয়ে হ'ব যেন পাইছোঁ, নাজানো। সেইটোৱে আৰু আজি গুড মৰ্ণিংটো মই শিমলুগুৰি বালিঘাটৰ পৰা কৰা নিচিনা হ'ল। চাওঁ কি হয় আজি। দিনটো অলপ এক্সাইটেড হৈ আছোঁ, দিনটো কিবা ভালে গ'লেই হ'ল আৰু ইয়াকে আশা কৰিছোঁ। এতিয়া মই যাওঁ আৰু মাও ওলাইছে চাগে, মাৰো হ'ল চাগে। চ' গাইজ মই এতিয়া বৰ্তমান শিৱসাগৰ গৈ আছোঁ। মই মাক যিমান পাৰোঁ সোনকালে থৈ আহিলোঁ ঘৰত, আৰু ঘৰৰ পৰা জল্দিকৈ ওলাই আহিলোঁ। একো খোৱাই নহ'ল মই এতিয়া। চ' যিমান পাৰোঁ সোনকালে শিৱসাগৰ পাবগৈ চাওঁ। আৰু মই নাজিৰা হৈ গৈ আছোঁ, নাজিৰা নমাটি হৈ মই এতিয়া শিৱসাগৰ গৈ আছোঁ। চাওঁ কিমান টাইম লাগে, ৰাস্তাটোতো ভালেই। চাওঁ আৰু কিমান টাইম হয় দেখা যাব আৰু। চ' গাইজ ফাইনেলি মই এতিয়া জয়সাগৰ পালোঁ। ইয়াত মই অংকুৰৰ কাৰণে ৰখিছোঁ। এইটো অংকুৰৰ হোষ্টেল হয়, হেপী লজ। এইটো পি জি হয়। চ' কোনোবাই জয়সাগৰ যদি এডমিশ্যন লয় তো এই পি জিটো ল'ব পাৰিব। ৰখি আছিলোঁ কিন্তু ভাবিলোঁ কি অহা নাই যেতিয়া মই ওপৰলৈকে গ'লোগৈ, চাওঁ কি কৰি আছেনো সি। সি ওপৰতে আছিল, কিন্তু মোক দেখি ভিডিঅ' কৰি থকা দেখি মানে সি পলাইছে। সি ভিতৰত উঠিব লাজ কৰে বোলে। যোৱা নেকি? চ' গাইজ অংকুৰ পঢ়ে জয়সাগৰ কলেজত, আৰু জয়সাগৰ কলেজখন ইয়াৰ পি জি একেবাৰে ওচৰত আছিল। চ' মই ভাবিলোঁ কি আপোনালোককো জয়সাগৰ কলেজখন এপাক দেখাই দিওঁ কেনেকুৱা হয় কি হয়। এইটো হৈছে জয়সাগৰৰ জয়দৌল। এইটো জয়সাগৰ কলেজৰ একেবাৰে কাষতে লাগি আছে বুলি ক'ব পাৰি। জয়সাগৰ কলেজৰ একদম কাষতে এইটো আছে। তো যদি আপোনালোকে ফিউচাৰত কেতিয়াবা জয়সাগৰ কলেজ আহে, চ' ইয়াত সোমাব পাৰিব আৰু সেৱা এভাগি ল'ব পাৰিব। চ' যদি আহে নিশ্চয় সোমাব। চ' এইখন হৈছে জয়সাগৰ কলেজৰ প্ৰথমখন গেট, আৰু এখন আছে, সেইখন অলপ আগত গ'লে আপোনালোকে দেখা পাব। চ' এইখন দেখিছে, এইখন হৈছে জয়সাগৰ কলেজৰ ছেকেণ্ড গেটখন। এইখন ছেকেণ্ড গেট হয়। আৰু এইটো হৈছে বইজ হোষ্টেল ল'ৰাৰ। এইটো হৈছে জয়সাগৰ পুখুৰী। সতী জয়মতীৰ স্মৃতিত খন্দোৱা হৈছিল এই পুখুৰীটো। চ' গাইজ আমাৰ খোৱা মেলা হৈ গ'ল। চ' অংকুৰ নিজৰ হোষ্টেল গুচি গ'ল, আৰু মই ইয়াতে থাকিম আজি। চ' মই গৌৰৱৰ হোষ্টেল গুচি আহিলোঁ। চ' গাইজ এতিয়া আমি গৈ আছোঁ শিৱসাগৰ জুনিয়ৰ কলেজৰ ফালে, য'ত আমি এইচ এছ পঢ়িছিলোঁ। চ' ভাবিলোঁ শিৱসাগৰ আহিছোঁ যেতিয়া ময়ো এপাক চাই থৈ আহোঁগৈ, আৰু আপোনালোককো এবাৰ দেখাওঁ। এইটো হৈছে জুনিয়ৰ কলেজৰ টিউশ্যন চেণ্টাৰ। ছাৰহঁতে ইয়াতে টিউশ্যন লয়।
চ' গাইজ এইখনেই হৈছে শিৱসাগৰ জুনিয়ৰ কলেজ, কিন্তু এতিয়া শিৱসাগৰ জুনিয়ৰ কলেজ বুলি কোৱা নহয়, এইখনক শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বুলি কোৱা হয়। চ' এইখনতে আমি পঢ়ি গৈছিলোঁ এইচএছ, আৰু বহুত মেমৰি আছে এইখনৰ লগত। চ' আকৌ এবাৰ চাই ভাল লাগিল। চ' গাইজ কলেজৰ পৰা ঘূৰি মেলি আহোঁতে আমাৰ গধূলি হৈ গ'ল। চ' আমি বাহিৰতে ডিনাৰটো কৰি আহিলোঁ, আৰু ডিনাৰটো কৰি আহি আমি ইটো সিটো লেকচাৰ মাৰিলোঁ। তাৰপিছত আমি শুই গ'লোঁ আৰু এতিয়া যিখিনি আপুনি দেখিব সেইখিনি নেক্সট ডে'ৰ ভিডিঅ' হয়। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। এই আমি বৰ্তমান এতিয়া শিৱসাগৰ দৌলৰ ফ্ৰণ্টত আছোঁ। এই হৈছে গৌৰৱ, ইয়াৰ ওচৰলৈ আহিছিলোঁ মই খালি, ইয়াৰে বাৰ্থডে আছিলে। বৰ্তমান আমি এতিয়া দৌল যাওঁ। আমাৰ লগত গৌৰৱ আৰু নিখিলেশ দুইটা আছে। নিখিলেশকতো আগতে আপোনালোকে মোৰ ভিডিঅ'ত দেখিছে। চ' আমি ইয়াতেই আছিলে, চ' ইয়াক আমি মাতিলোঁ, ইও আহিলে। ইয়াৰ কি হৈছে, ইয়াত কিবা প্ৰটেষ্ট হৈ আছে। 2 ঘণ্টীয়া গণ অৱস্থান, ইয়াত কিবা কাৰণত প্ৰটেষ্ট হৈ আছে। ইমান এইবোৰ কি যে হৈ থাকে আৰু তেতিয়াই। চ' গাইজ আমি আহি পালোঁ এতিয়া শিৱদৌল। এইটোৱে হৈছে বুৰঞ্জী প্ৰসিদ্ধ আহোম ৰাজত্বকালৰ শিৱসাগৰৰ শিৱদৌল। এইটোতো আপোনালোকে দেখিছে চাগে, নিউজত দেখিছে চাগে, পেপাৰে পত্ৰই, যেতিয়া তেতিয়া দেখিব পাৰে। এইটো বহুত বিখ্যাত হয় শিৱসাগৰৰ শিৱদৌল। ইয়াত মানে আহিছোঁ দৌললৈ, কিন্তু ইয়াত অলপ মানে ভাল জেগাডোখৰ পালোঁ। চ' ইয়াতে আমি ফটো চটো মৰা হ'ল অলপ। এইখিনি বনখিনি খুব ধুনীয়া লাগিছিলে ফটোত। চ' আপোনালোকে যদি ফটোখিনি চাব বিচাৰে ইনষ্টাগ্ৰামত চেক কৰিব পাৰিব। চ' ইয়াত আমি ফটো মাৰিলোঁ। এতিয়া যাওঁ আৰু, বন্ধ কৰাৰ টাইমো হ'ল বোলে। ত' এতিয়া চিকিউৰিটিজন আহিছিলে, চিকিউৰিটিজনে ক'লে। ত' সেইটোৱে আৰু। চ' গাইজ বৰ্তমান মই আহি পালোঁ গড়মূৰ। মই মোৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাইডত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব নাপাহৰিব, আৰু বেল আইকনটো দবাই দিব, যাতে নতুন নতুন ভিডিঅ'বোৰ আহি থাকিলে আপোনালোকে নটিফিকেশ্যনবোৰ পায়। চ' মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই। চ' গাইজ এতিয়া আমি আহি পালোঁ গড়মূৰ। শিৱসাগৰৰ পৰা অহা